আপোনাৰো হৈছে নেকি খামচি? তো চিন্তা কৰিব নালাগে, কাৰণ কিয় মই আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ 12টা হেক যিটো আপোনাৰ খামচিৰ পৰা দূৰত থাকিব। তো সেই গাইজ, মই পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ডাঙৰ প্ৰব্লেমৰ এটা সলিউশ্যন লৈ আনিছোঁ। সেইটো হ'ল এই গৰমৰ দিনত খামচিৰ পৰা কেনেকৈ দূৰত থাকিব। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোতকৈ প্ৰথমত আছে নাম্বাৰ 1ত আছে কি ঠাণ্ডা পানী। ঠাণ্ডা পানীতে আপোনালোকে যিমান গা ধুব, যদিহে আপোনাৰ খামচি ওলাইছে তেতিয়াহ'লে ঠাণ্ডা পানীৰে যদি গা ধুৱে তেতিয়াহ'লে আপোনাৰ যদি খামচিবিলাক আছে এইবিলাক লাহে লাহে নোহোৱা হ'ব। 2 নম্বৰত আছে যদি আপোনালোকৰ ফেন আছে, ফেনৰ তলত অলপ হাৱা বতাহ লওক, আৰু যদি আপোনালোকৰ এয়াৰ কণ্ডিশ্যন আছে সেইবিলাকৰো হাৱা ল'ব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত গছ গছনি আছে তেতিয়াহ'লে নেচাৰেল বতাহৰ পৰাতো ভালেই। 3 নম্বৰত আছে যিমান পাৰে অলপ ঢিলা কটনৰ ড্ৰেছ পিন্ধা কৰক, কাৰণ কিয় আমাৰ গৰমত যিমান যদি টাইট ফিটিং বা পলিষ্টাৰ বেলেগ কাপোৰৰ ড্ৰেছ পিন্ধে তেতিয়া আমাৰ দেহাৰ বহুত গৰম এটা ভাৱ আহে। সেইকাৰণে যিমান পাৰে ঢিলা আৰু কটনৰ ড্ৰেছ পিন্ধা কৰক। 4 নম্বৰত আছে কেলেমেন লোচন। এই লোচনটো নেচাৰেল হেল্থ ছাৰ্ভিচৰ পৰা প্ৰমাণিত হয় যে এই খামচিৰ পৰা দূৰত থকাৰ কাৰণে। চ' এইটো লোচন আপোনালোকে ইউজ কৰিব পাৰে। 5 নম্বৰত আছে বেকিং ছ'ডা, যিটো আমি পকৰীত দিওঁ পকৰীটো ফুলিবৰ কাৰণে। সেইটো বেকিং ছ'ডাত পানী অলপ মিহলাই পেলাই এটা পেক বনাই পেলাই য'ত আপোনালোকৰ খামচি আছে তাত লগাই পেলাই 5 মিনিটমান পিছত ধুই দিব পাৰিব। এনেকুৱা কৰিলে কি আপোনাৰ লাহে লাহে খামচিবিলাক নোহোৱা হ'ব। আৰু যদি খামচি নাই তেতিয়াহ'লে নলগালেও হৈ যাব, যদি আছে সেইবিলাকৰ পৰা দূৰত থাকিবৰ কাৰণে লগাব পাৰে। 6 নম্বৰত আছে এল'ভেৰা। যদি আপোনাৰ ঘৰত ফ্ৰেছ এল'ভেৰা গছৰ পুলি আছে এভেইলেবল, তেতিয়াহ'লে ফ্ৰেছ এল'ভেৰা যিটো জেল আছে সেইটো আপোনালোকৰ খামচিবিলাকত লগাব পাৰে। তেতিয়াহ'লে আপোনাৰ সেই খামচিবিলাক লাহে লাহে নোহোৱা হ'ব। যদি আপোনাৰ ঘৰত ফ্ৰেছ এল'ভেৰা গছৰ পুলি এভেইলেবল নাই তেতিয়াহ'লে যিটো দোকানত পায় এল'ভেৰাৰ সেইটো আপোনালোকে কিনি পেলাই ইউজ কৰিব পাৰে। 7ত আছে কি চন্দন পাউডাৰ, যিটো আছে চন্দন পাউডাৰ আপুনি ফেচ পেক লগাওঁ। সেইটো পাউডাৰত অলপ পানী মিহলাই যদি ৰ'জ ৱাটাৰ আছে ৰ'জ ৱাটাৰ মিক্স কৰি পেলাই এটা পেক বনাই গাত লেপ লগাই গা ধোৱাৰ আধা ঘণ্টা আগত লেপ লগাই পেলাই থৈ দিব। যেতিয়া শুকাব তেতিয়া আধা ঘণ্টাৰ পিছত গা ধুই দিব। এনেকুৱা কৰিলে আপোনাৰ লাহে লাহে স্কিনটো ঠাণ্ডা পৰিব, আপোনাৰ যিটো খামচি আছে সেইবিলাকো লাহে লাহে নোহোৱা হ'ব। 8 নম্বৰ আছে নিমপাত। যিটো নিমপাত আছে সেই নিমপাতটো প্ৰথমতে পানীটো উতলাই ল'ব। যিটো পানীটো ওলাই সেইটো পানী গা ধোৱাৰ আগত আপুনি যিমান পানীৰে গা ধুব তাত মিহলাই পেলাই সেইটো পানীতে গা ধুলে আপোনালোকৰ খামচিবিলাক লাহে লাহে নোহোৱা হ'ব। 9 নম্বৰ আছে নেমু। যদি আপোনালোকৰ ঘৰত নেমু আছে তেতিয়া নেমু সৰু সৰুকৈ কাটি পেলাই যিটো শ্লাইচ টাইপৰ কৰি কাটি পেলাই সেই পিচটো আপুনি য'ত খামচি আছে তাত লগাই পেলাই 5 মিনিটমান থাকিব দিব, তাৰপিছত ধুই দিব। এনেকুৱা কৰিলেও আপোনাৰ খামচিবিলাক নোহোৱা হয়। 10 নম্বৰ আছে তিয়হ আপোনালোকে কাটি পেলাই য'ত আপোনাৰ খামচি আছে তাতো লগাই পেলাই খামচিৰ পৰা দূৰত থাকিব পাৰিব। সেনেকুৱা নকৰিলে আপুনি তিয়হটো মিক্সাৰত সৰু সৰুকৈ কুটি পেলাই এটা পেষ্ট বনাই ল'ব। সেইটো আপুনি ফেচ পেক হিচাপে য'ত আপোনাৰ খামচি আছে সেইটো লগাই পেলাই আপুনি খামচিৰ পৰা দূৰত থাকিব পাৰে। 11 নম্বৰত আছে ৰ' পটেটো, মানে যিটো কেঁচা আলু আছে সেইটো কেঁচা আলু অলপকৈ শ্লাইচ টাইপৰ কাটি পেলাই সেই আলুৰ পিচকেইটা গাত আপোনাৰ য'ত খামচি হৈছে তাত লগাই পেলাই ঘঁহি দি পেলাই 2 মিনিটমান থাকিব শুকাবলৈ দিব, আৰু ৰসটো দি পেলাই সেনেকুৱা কৰি পেলাই ধুই দিব। দি পেলাই সেনেকুৱা কৰিলেও আপোনালোকৰ যিটো খামচি আছে সেইবিলাকৰ লাহে লাহে নোহোৱা হৈ যাব। তেতিয়াহ'লে 12 নম্বৰ সবতকৈ লাষ্টত মোৰ ফেভাৰেট হয়, সেইটো হ'ল কেণ্ডিড পাউডাৰ। এইটোতো বহুত গুণ আছে, কিন্তু খামচি ওলালে মই এইটো প্ৰত্যেকবাৰে এইটোৱে ব্যৱহাৰ কৰোঁ। বহুত ভাল হয়, আৰু এইটোৰ যিমান বেনিফিট আছে আপোনালোকক যদি লাগে তেতিয়াহ'লে এইটো তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাই দিব। তাৰপিছত মই এইটোৰ ৰিভিউ আপোনালোকক মই ভিডিঅ'ত জনাই দিম। গতিকে এইকেইটাই আছিল। এইকেইটাৰ আপোনালোকে 12টাৰ ভিতৰত কোনো এটা একচেপ্ট কৰিব পাৰে, কৰি পেলাই আপুনি খামচিৰ পৰা দূৰত থাকিব পাৰে। আৰু মোৰতো এইটোৱে ফেভাৰেট, কিন্তু আপোনালোকৰ কোনটোহে মই নাজানো। গতিকে 12টা অপশ্যন আছে, কোনো এটা আপোনালোকে ইউজ কৰিব পাৰে। তে গাইজ, আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব। আৰু যদি মোৰ চেনেলৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।